Hello everyone, blog tola আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু ভোগালী বিহু উপলক্ষে আপোনালোকক হিয়া ভৰা উলক যাচিলো আশা কৰো আপোনালোকে ভোগালী বিহুটো বহুত ধুনীয়াকৈ আনন্দ কৰিলে আৰু এতিয়া আমি প্ৰথমে দিনৰ সাজটো বনাব লৈছো এইটো ফালে যোগাৰ কৰিছো গাহৰি মাংস আৰু লগতে ছাগলী মাংস আৰু অকমান মাছ আৰু গোটেইখিনি ধুই পখালি লোৱাৰ পাছত আমি প্ৰথমে বনাব লৈছো গাহৰিখিনি আৰু হেহে ভাইটি আৰু মই চৌকাখন ৰেডি কৰিব লৈছো আৰু বাহিৰতে বনাই মেলি খোৱাৰ যেটো আনন্দ আসলতে কাৰ লগতে তুলনা কৰিব নোৱাৰি নহয়নে বহুত বেছি ভাল লাগে আৰু সেই কাৰণে দেউতা আৰু মই প্ৰথমে জুই ধৰাত লাগি গলো আৰু এতিয়া আমি যত খাবলৈ লৈছো ভিউটো বহুত বেছি ভাল লাগে পথাৰৰ মাজতেই আৰু এইটো ফালে মছলাখিনি ৰেডি কৰি আছো আৰু দেউতাই ক'লে বাহিৰতে খাওঁ যেতিয়া আৰু অকমান বহিব পৰাকে ধুনীয়াকৈ ব্যৱস্থা কৰি লওঁ গতিকে কাপোৰখন পাই ললো তাৰ পিছত ইফালে গাহৰি মাংসখিনি বইল হ'বলৈ দিলো তাৰ পিছত আৰু এটা বস্তু ইয়াতে টেন্ট এটা লৈ লৈছো কাৰণ মন গ'লে ইয়াতে আমি জিৰণিও ল'ব পাৰিম এয়া পুখুৰীৰ পাৰতেই মই টেন্টটো পাতি লৈছো আৰু বহুত ধুনীয়া ভিউটো নহয়নে বহুত বেছি ভাল লাগিছে মোৰ গতিকে ব্লগটোতে আপোনালোকক দেখুৱাই দিলো আৰু তাৰ পিছত মোৰ ভাইটিয়ে আৰু এনেতো সি ইমান কাম নকৰে কিন্তু আজি একেবাৰে বহুত কাম কৰাত লাগি গৈছে দেই আলু পিয়াজ গোটেইখিনি সিয়ে যোগাৰ কৰি দিলে আৰু এইটো ফালে গাহৰিখিনি বইল হৈ থকা মানে মই মাৰ ওচৰলৈ আহিছো মায়ে আসলতে আনটো ফালে মাছখিনি ফ্ৰাই কৰি আছে গতিকে অকমান দেখুৱাই দিলো এয়া হৈছে মোৰ মা আৰু মাছখিনিও আৰু মায়ে আসলতে যিখিনি বনাব গোটেইখিনি মাক যোগাৰ কৰি দিলে আৰু হেহে অকমান ব্লগটো দেখুৱাই দিলো তাৰ পিছত মায়ে মাছখিনি ফ্ৰাই কৰি থকা মানে মই এতিয়া আহিলো গাহৰিখিনি ষ্টিকত লগাবলৈ কাৰণ পুৰা মাংস খাই খুব বেছি ভাল লাগে গতিকে বইল হ'লেই যেতিয়া অকমান জাস্ট পুৰিলে হৈ যাব আৰু পুৰি মেলি যেটো সালাড বনোৱা হয় খুব বেছি ভাল লাগে আৰু মোৰ বহুত বেছি প্ৰিয় গতিকে সেইখিনি কাৰণে যোগাৰ কৰি আছো এয়া প্ৰায় হ'বই আৰু আপোনালোকেও খাইছে নহয়নে আৰু এনেদৰে খাইতো খুব বেছি ভাল লাগে মই জানো সকলোৱে খাই ভাল পায় এয়া হৈছে আমাৰ দিনৰ ভাগত এতিয়া গধূলি সময়ত আকৌ যোগাৰ কৰিছো মানে ৰাতিলে যিখিনি ৰাতি আমি খাম আৰু এয়া ৰাতিৰ ভাগত খাবলৈ ইফালে হাঁহটো চাফা কৰি আছে আৰু এইবিলাকটো চাফা কৰাত মোৰ দ্বাৰা নহ'ব গতিকে বৰ খুৰা লৰাহতে চাফা কৰি আছে ইফালে মাছ পুৰিব হেনো গতিকে সেইখিনিও যোগাৰ কৰি লৈছে আৰু আনটো ফালে বনাই লৈছে এটা মেজি গতিকে আমাৰ উৰুকা বুলি এনেদৰেই তৈয়াৰ কৰা হৈছে গতিকে আপোনালোকে উৰুকাটো কেনেদৰে উদযাপন কৰিলে আপোনালোকে জনাব আশা কৰোঁ আপোনালোকে বহুত বেছি ধুনীয়াকৈ উদযাপন কৰিলে আৰু যিহেতু ৰাতিয়ে খাম তথাপিও আমি সোনকালেই আৰম্ভ কৰি দিলোঁ বনোৱা মেলাত আৰু মই জাষ্ট হাঁহটো পুৰি দিয়াতহে সহায় কৰিলোঁ বাকী চাফাখিনি কিন্তু মোৰ ভাইটিহঁতে কৰিলে গতিকে উৰুকা বিশেষ এই ব্লগটো ভাল লাগিলে লাইক এটা কৰি দিব লগ পাম নেক্সট ভিডিঅ'ত বাই বাই